নমস্কাৰ, মোৰ নাম শ্ৰী সাৰংগপাণি বৰা। মই আজি আপোনালোকৰ আগত কংসৰ এটা সংলাপ ক'বলৈ আগবাঢ়িছোঁ। সেই সংলাপটিত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে শুধৰাই দিয়ে যেন। সঁচা, অতি সঁচা, মনত পৰিছে মোৰ সেই ধৈৰ্য্যটিৰ বৰ। আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো নিজৰে ভূত ভৱিষ্যত। সাৱধানে সাৱধান কৰি দিছে মোক আকাশী বাণীয়ে, সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু। ঘৰুৱা ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱালে আনন্দৰ উন্মুক্ত প্ৰজা পৰাওক লৌৰি। মিত্ৰ মিত্ৰবোৰ কোনো নাই, শত্ৰু 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 সকলোতে বাধ কৰা যাকে যতে পোৱা। বলিয়া বলিয়া দতাৰ হাতী তুৰন্তে অনাই মেলি দিয়া জোৰে জোৰে প্ৰজাৰ সাগৰতে। আনন্দৰ উৎসৱ হোক